হেল্ল' ফ্ৰেণ্ডছ, মই ইব্ৰাহিম স্বাগত জনাইছোঁ আপোনাৰ প্ৰিয় চেনেল জাষ্ট মি টিভলৈ। আজি আপোনালোকৰ কাৰণে লৈ আহিছোঁ মই নিজে লিখা কিছুমান উক্তি, যি নেকি অলৰেডি মই মোৰ ফেচবুকত পোষ্ট কৰিছোঁ। বলক আপোনালোকৰ মূল্যৱান সময়বোৰ ব্যয় নকৰি আজিৰ মোৰ কথালৈ আগবাঢ়ি যাওঁ। অকল নিজে সুখত থকাটোৱেই জীৱন নহয়। অকল নিজে সুখত থকাটোৱেই জীৱন নহয়, নিজে সুখত থাকি আনকো সুখত ৰখাটোৱেই প্ৰকৃত জীৱন। প্ৰতিজন শিশুকে শিক্ষিত কৰি তোলা আমাৰ কৰ্তব্য। প্ৰতিজন শিশুকে শিক্ষিত কৰি তোলা আমাৰ কৰ্তব্য, কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত। প্ৰত্যেকৰে ভাল আৰু বেয়া দুটা গুণ আছে। প্ৰত্যেকৰে ভাল আৰু বেয়া দুটা গুণ আছে। তাৰে বেয়া গুণবোৰ নেওচি ভাল গুণবোৰৰ অনুসৰণ কৰা উচিত। সদায় মা দেউতাক সন্মান কৰিব লাগে। সদায় মা দেউতাক সন্মান কৰিব লাগে, কাৰণ ঈশ্বৰৰ পিছতেই মা দেউতাৰ স্থান। বন্ধুত্বত অসৎ পথলৈ যোৱাটো স্বাভাৱিক। বন্ধুত্বত অসৎ পথলৈ যোৱাটো স্বাভাৱিক, কিন্তু যি বন্ধুত্বই অসৎ পথত যাবলৈ বাধা দিয়ে, সেয়াই প্ৰকৃত বন্ধুত্ব। মাতৃ পিতৃৰ প্ৰত্যেকটি আদেশ সন্তানৰ বাবে বাধ্যতামূলক। মাতৃ পিতৃৰ প্ৰত্যেকটি আদেশ সন্তানৰ বাবে বাধ্যতামূলক, কাৰণ পৃথিৱীৰ সকলো ঋণ পৰিশোধ কৰিব পাৰি, কিন্তু মাতৃ পিতৃৰ ঋণ কেতিয়াও পৰিশোধ কৰিব নোৱাৰি। সদায় সত্য কথা ক'ব লাগে। সদায় সত্য কথা ক'ব লাগে, কাৰণ মিছা কথাই পাপৰ মূল। পৰিয়ালৰ মুৰব্বীজনে যেনেদৰে পৰিয়ালটো সঠিক পথলৈ পৰিচালনা কৰে, ঠিক তেনেদৰে সমাজ এখনৰ পৰিচালনা শিক্ষক এজনেই সঠিকভাৱে কৰিব পাৰিব। পৰিয়ালৰ মুৰব্বীজনে যেনেদৰে পৰিয়ালটো সঠিক পথলৈ পৰিচালনা কৰে, ঠিক তেনেদৰেই সমাজ এখনৰ পৰিচালনা শিক্ষক এজনেই কৰিব পাৰিব। সেয়েহে সমাজখনৰ মুৰব্বী হোৱা উচিত এজন প্ৰকৃত শিক্ষক। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰি আপোনাৰ মতামত জনাব, শ্বেয়াৰ কৰি সকলোকে জানিবলৈ সুযোগ কৰি দিব। আৰু যদি এইটো চেনেলত আপুনি নতুন, তেনেহ'লে ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব, যাতে আপুনি সকলো ধৰণৰ ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পায়। আজিৰ কাৰণে ইমানতে, টাটা, বাই বাই। আকৌ লগ পাম পুনৰ এটি ভিডিঅ'লৈ।